নমস্কাৰ। আজি আপোনালোকৰ কাৰণে সৰু মাছ বেহত দিয়া এটা ধুনীয়া থলুৱা ৰেচিপি লৈছোঁ। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব। তেনেহ'লে বলক ৰেচিপিটো আৰম্ভ কৰোঁ। ৰেচিপিটোৰ কাৰণে আমাক যোগাৰ লাগিব দুটা মিডিয়াম সাইজৰ বিলাহী আৰু ইফালে আমাৰ এক পোৱা সৰু মাছ আছে। লগতে ল'ব লাগিব এটা ডাঙৰ সাইজৰ পিঁয়াজ আৰু ইফালে আদা, নহৰু, গোটা জালুক আৰু গোটা জিৰা একেলগে বটি লৈছোঁ। পাতাত বটা হৈছে আৰু এই হ'ল বেহৰ। এখনিও মাছ অনুযায়ী বেহৰটো লোৱা হৈছে আৰু বেহৰখিনিও পাতাতে বটা হৈছে। প্ৰথমতে আমি মাছখিনি ভাজি ল'ম। তাৰে কাৰণে মাছত নিমখ হালধি সানি লৈছোঁ। এতিয়া আমাৰ মোৱা মাছ আৰু পুঠি মাছ আছে দিয়ক। এতিয়া এখনি ভাজি ল'ম বঢ়িয়াকৈ। আৰু ইফালে আমাৰ কেৰাহী গৰম হৈ গ'ল আৰু মাছ অনুযায়ী আমি তেল দিব লাগিব। তেলখিনি গৰম হ'লে আমি ইয়াতে মাছখিনি ভাজি ল'ম। আৰু ইফালে তেল গৰম হৈ গ'ল আৰু মাছখিনি দি দিলোঁ। এতিয়া ধুনীয়াকৈ মাছখিনি ভাজিব লাগিব। তো এটা পিঠি ভাজা হৈ গ'ল, মাছ সেইটা উল্টে দিম আৰু সেইটো পিঠিও অলপ সময় ভাজি ল'ম। তো চাওক মাছখিনি আমাৰ ভাজা হৈ গ'ল। দুয়োটা ছাইডৰ পৰাই ধুনীয়াকৈ ভাজা খাইছি। এতিয়া আমি মাছখিনি উঠাই থৈ এই মাছ ভাজা তেলতে আঞ্জাখন বনাম। প্ৰথমতে কাটি থোৱা পিঁয়াজখিনি আমি দি দিলোঁ। পিঁয়াজখিনি অলপ সময় ধুনীয়াকৈ ভাজি ল'ম। তো আমাৰ পিঁয়াজখিনি ভাজা হৈ গ'ল। এতিয়া বটি থোৱা বেহৰখিনি আমি ইয়াতে দি দিলোঁ। বেহৰৰ লগত পকা জ্বালাও দিয়া হৈছে দিয়ক। পকা জ্বালা একেলগে বটি দিয়া হৈছে আৰু লগতে আমি ইয়াতে বটি থোৱা মছলাখিনি জিৰা আৰু জালুকৰ যিখিনি বটি লৈছিলোঁ আমি সেইখিনিও দি দিলোঁ আৰু লগতে আমি ইয়াতে 1 চামুচ হালধিৰ গুড়া দি দিলোঁ আৰু সোৱাদ অনুসৰি একেলগে নিমখখিনিও দি ল'লোঁ। এতিয়া আমি এই গোটেইখিনি মিক্স কৰি ধুনীয়াকৈ অলপ সময় ভাজি ল'ম। তো অলপ সময় ভাজলোঁ ধুনীয়াকৈ। চাওক ধুনীয়া এটা কালাৰ আহিছে। এতিয়া আমি ইয়াতে কাটি থোৱা বিলাহী দুটা দি দিম। এতিয়া আমি বিলাহীখিনি গলি নাযাওক লগি আমি এইখিনি ধুনীয়াকৈ ভাজি থাকিব লাগিব। বিলাহীটো একদম গলে ফেলব লাগিব, মানে ভাজি ভাজি। চাওক কিছু সময় ভাজাৰ পাছত বিলাহীখিনি ধুনীয়াকৈ গলি গ'ল। এতিয়া আমি ইয়াতে একদম কম পৰিমাণে অলপ পানী দিম। পানীখিনি একদম ভালকৈ উতলাই দিব লাগিব আৰু তাৰে পাছতহে আমি ইয়াতে ভাজি থোৱা মাছখিনি দি দিম। চাওক একদম ভক ভককৈ উতাল আহি গ'ল। এতিয়া আমি ইয়াতে ভাজি থোৱা মাছখিনি দি দিম। মাছখিনি এতিয়া বঢ়িয়াকৈ আঞ্জাৰ লগত মিক্স কৰি দি অলপ সময় ধুনীয়াকৈ উতলাই ভাজিম আৰু যাতে মাছৰ সোৱাদটো আঞ্জাখনত উঠি যায়। চাওক বঢ়িয়াকৈ উতল আহি গ'ল আঞ্জা। তো এতিয়া আমি ইয়াতে কাঁচা ধনিয়াৰ পাত দি দিলোঁ ওপৰত, যাতে আৰু অলপ টেষ্টি হৈ যায় আঞ্জাখন। চাওক আমাৰ বেহৰেদি সৰু মাছৰ আঞ্জা একদম ৰেডি হৈ গ'ল খাৱাৰ কাৰণে। চাওক কি মজা হৈছে কালাৰ। এইটোৱে হ'ল বেহৰেদি সৰু মাছৰ এটা ধুনীয়া থলুৱা ৰেচিপি আপোনালোকক দেখালোঁ। যদি আপোনালোকে ৰেচিপিটো চাই ভাল পালাক লাইক এটা কৰি দিব। আজিৰ কাৰণে এৰিলোঁ। নমস্কাৰ।